নমস্কাৰ অসমবাসী ৰাইজ আজি যেটো নেকি অসমৰ বানপানী সমস্যা কেনেকুৱা আপোনালোকে মোৰ ভিডিওটো স্কিম নকৰাকৈ এখলৈকে চাই থাকিব আৰু যেটো নেকি বেছিভাগে প্ৰভাৱ পৰিছে লখিমপুৰ যোৰহাট আৰু মাজুলী আৰু বহুত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে কাৰোবাৰ গড় উঠুৱাই লৈ গৈছে কাৰোবাৰ গৰু ছাগলী ভিডিওটো ভালকৈ চালে মানে আপোনালোকে দেখি পাব যে অসমৰ কেনেধৰণৰ সমস্যা হৈছে বানপানী বিশেষকৈ বহুত সমস্যা ভাগিন হৈছে এটা আপোনালোকে অসম চৰকাৰে এটা কি পদক্ষেপ ল'ব আমি নাজানো কিন্তু হিমন্ত মামা আপোনালোকে এইটো ভিডিওটো চাওক পানী ক্লিয়াৰ কৰিলে ৱালখন থাকিব যায় গল ফটো ৰাখি থলে কাম পঠিয়াই দিব লাগে টকাটো বেশি যাব দহটা বজাতে পানী আহি গ'ল পানী অহাৰ পিছত বগৰটো ভাগি গ'ল নোহোৱাৰ পিছত আমি ওলাব নোৱাৰিলোঁ ইটো কৰোঁ এনেকৈ আমাৰ হেঁচা মাৰি ধৰি আছিলে কিন্তু পানীটো আমি থাকিলোঁ আৰু চকী টেবুল দি ওপৰত কিন্তু চকী টেবুলৰ ওপৰত ইমান পানী হ'ল তাৰপৰা আৰু আমাক বাহিৰৰ অইন মানুহে আমাক উলিয়াই তাৰপৰা বোমচাত লৈলোঁ বয় বস্তু কিছুমান গ'ল কাঁহী বাতি গ'ল এই শৰাই এখন গৈছে সাঁচ চাচবিলাক চব গ'ল আৰু একো নাই মাত্ৰ কাপোৰ কানি গৈছে মানুহকেইটা বাচিলে মানুহকেইটা মানুহটো পাইছে কৃষ্ণ 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 কাৰেণ্টৰ ৱাৰ আছে দেই আঁতৰি দিয়ক কাৰেণ্টৰ ৱাৰ সেইডাল কাটিব লাগিছিলে এডালে ছিগি যাব নাযাব তাৰ ভিতৰলৈ সোমাই দেখাচোন এখন হাত
যোৱাকালি নেপকোৱে পানী ইমানে বেছি খুলিলে যে আমাৰ এতিয়া ৰঙানদীপৰীয়া ৰাইজৰ বিশেষকৈ আমাৰ ৰঙানদীপৰীয়া 1 নং 5 নৈ 2 নং 5 নৈ আপোনাৰ কোলাবিলা ডিজু চাপৰি ৰাইজৰ আপোনালোকে চক এইফালে আপোনাৰ নদীৰ পানী বাঢ়ি এইফালে ৰাস্তা পদূলি ছিঙি মেলি মানুহৰ ঘৰৰ ভিতৰত আপোনাৰ এবুকুত এককাল পানী প্ৰতি ঘৰ মানুহত হাঁহ কুকুৰা ছাগলী গৰু চব উটুৱাই লৈ গ'ল কিন্তু অতি দুৰ্ভাগ্যজনক কথা আপোনালোকে চব এইবোৰ মানুহ সোমাই আছে যে SBI বাহিনী কিন্তু অহা নাই ৰাতি 1টা বজাৰ পৰা আমি লখিমপুৰ জিলা প্ৰশাসনত যোগাযোগ কৰিছোঁ আমাক SBI লাগে মানুহে কান্দিছে ভিতৰৰ পৰা আমাক উদ্ধাৰ কৰক কিন্তু আমি এতিয়া আমাৰ গাঁৱৰ নদীকাষৰীয়া যুৱকসকল আছোঁ আমি এতিয়া কেনেকৈ উদ্ধাৰ কৰিমগৈ SBIটো এতিয়ালৈকে আহিব লাগে লখিমপুৰ জিলা প্ৰশাসনে কথাটো অলপ গুৰুত্ব দিয়ক যে ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই 5 নৈবাসী ৰাইজৰ প্ৰতি ঘৰৰ ভিতৰত এককাল এবুকু পানী গোটেই হাঁহ ছাগলী উটুৱাই গৈছে এইবোৰ মানুহ আছে এইফালে যাব নোৱাৰিছে ভিতৰত যাব নোৱাৰিছে মানুহ এইফালে ৰখি আছে অতি শীঘ্ৰে ব্যৱস্থা কৰক SBI বাহিনী লাগে আৰু আমাৰ নৈকাষৰীয়া মানুহখিনি কিন্তু উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক অতি সোনকালে লখিমপুৰ জিলা প্ৰশাসনে কেমেৰা বিচাৰি পোৱা নাই মই নাই পোৱা আমি ইয়াতে আছো যাব তাকে লাভ আছে আর আমার ছাগলীবিলাক গৰুবিলাক গোটেই আমাৰ যিমান সম্পত্তি আছে চবটো লৈ গ'ল আমি ধানবিলাকো গোটেই ভৰাৰ তিতি আদায় আমি এতিয়া উপায় নাই কি কৰিম এতিয়া বহিবলৈও জেগা নাই গৰু বান্ধিবলৈ জেগা নাই ৰাতিটো আপোনালোক ক'ত থাকিলে ৰাতি ক'ত থাকিব এনেকৈ ৰাস্তাত ঘূৰি ফুৰি আছিলো আৰু উপায় নাই সেইফালে আৰু পানী সেইফালে গৰুবিলাক ধৰিলে গাহৰিবিলাক ধৰিলে গ'ল লৈ গ'ল উপায় নাই আগৰ ৰাস্তা আছিল নাই আৰু আগৰ ৰাস্তা বুলি ক'বলৈ নাই মাত্ৰ এইটো খাৰবাৰটোৱে আছিলে আৰু এইফালেও নাই আৰু ৰাতি 1টা বজাৰ পৰা পানীটো বাঢ়ি একেবাৰে অৱস্থা নাইকিয়া কৰি একদম অভাৰফ্ল'টো হৈছে 1টা বজাৰ পৰা আমাৰ ঘৰ মানে নাভাঙিলে কি হ'ব গোটেই মানে কাপোৰ কানি খোৱা বোৱা মানে চাউল ধান পৰ্যন্তলৈকে একো নাই এইটো উঠি গ'ল যেন ঘৰটো কাৰ আছিলে এইটো আপোনাৰ ঘৰ ন এইটো মানুহ তাত সোমাই আছে নে ওলাই আহিলে ন আৰু বাকী মানুহটো সোমাই আছে ভিতৰতে মানুহ তাত এটাও নাই আৰু এইফালেতো এই মোৰ চাচুৰবুৰীটো ওলাবই পৰা নাই আৰু কিমান মানুহ সোমাই আছে এতিয়া ভিতৰত এইপিনে তাত এতিয়া 4জন মানুহ ঘৰত সোমাই আছে মোৰ ইয়াত মাইকী মানুহ ওলাবই পৰা নাই এতিয়াও পাকঘৰত ইমান পানী হৈ গ'ল চাংঘৰৰ ওপৰত অনুভৱ কৰোঁ